নমস্কাৰ, চান ডাক ফাৰ্মলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। এতিয়া ৰাতিপুৱা 6:30 হ'ল, মানে মই যোৱাকালি হোৱাইট পেকিং হাঁহৰ পোৱালি আনিছিলোঁ কেইটামান। ৰাতি কাৰেণ্টৰ খেলি মেলি হাঁহকেইটা অলপ কষ্ট পালে, চাওঁচোন আহক ৰাতিপুৱা কেনেকুৱা হৈ আছে চাওঁ পোৱালিকেইটা অলপ। হোৱাইট পেকিং হাঁহটো মোৰ প্ৰথম অভিজ্ঞতা, নাজানো কেনেকুৱা কি মানে কৰিব লাগে, অলপচোন চাওঁ। বাবু মাইনাহঁত কেনে আছা তোমালোক? চাওঁচোন কেনেদৰে আছে চাই লওঁ। চাওঁ অলপ চাওঁ। চেছ মৰিল। ৰাতি চাগে কাৰেণ্ট নাছিলে, মই গম নাপালোঁ। দুটা তিনিটা গ'ল, তিনিটা পোৱালি গ'ল। ৰাতি চাগে কাৰেণ্টে নাছিলে, সেইকাৰণে মানে পোৱালি তিনিটা মৰিলে। এতিয়াও আৰু যাব চাগে, অলপমান লক্ষণ বেয়া। হোৱাইট পেকিং হাঁহটো নাজানো কি বা হয়, এইটো হাঁহ একদম মানে দুৰ্বল চাগে। মই প্ৰথম পুহিলোতো, গম নাপালোঁ কেনেকৈ কৰিব লাগে। চাওঁ কি হয়, দেখা যাওক পাছলৈ কেনেকৈ কি কৰিব লাগে, এইটো মানে শিকি ল'ম অলপ। এইবাৰ চাওঁ মেচিনটোলৈ কি বা হৈছে। এইপিনে তিনিটা জগিলে পোৱালি, অলপ মনটো ভাল লাগিল দিয়ক, যিহেতু পোৱালি তিনিটা দেখা পালোঁ। পোৱালি তিনিটা ওলালে ৰাতিপুৱা ভাল লাগিল। এইফালে তিনিটা মৰিলে, তথাপিতো ইমান মনটো বেয়া লাগিছিল, এতিয়া আৰু ভাল লাগিল। যি নহওক, নিজেৰে বনাই ইনকিউবেটৰ মানে পোৱালি জগালোঁ, ভাল লাগিল। এতিয়াও আৰু জগিব মানে পোৱালি, কণীটো ফাটিছে, 3-4টামান জগিব নেকি, আৰু অলপ পিছত দেখাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। অহাকালিও বনাম ভিডিঅ', মানে পোৱালি যিমান জগে চব দেখাম আপোনালোক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈ। এতিয়া পোৱালিকেইটাও ধুনীয়া পোৱালি, পিয়ৰ খাকী কেম্বেল, ভালেই হৈছে, যিহেতু নিজৰ ঘৰৰে কণী আছিলে। দুপৰীয়া সময়ত হোৱাইট পেকিংকেইটা চাওকচোন। এতিয়ালৈ হোৱাইট পেকিং মোৰ প্ৰায় মৰ্টেলিটি বাঢ়িলে, মানে 7টা গ'ল। এতিয়া বাকীকেইটা ঠিকেই আছে। এতিয়া চাই অলপ দানা পানী দিওঁ সিহঁতক। বাকী মেচিনটোও চাওকচোন। মেচিনটোত এতিয়া 7টা পোৱালি জগিলে, বেছি মই ঢাকনিখন খুলি নাথাকোঁ, বন্ধ কৰি দিলোঁ। আৰু সন্ধিয়া চাম। এয়া সন্ধিয়াৰ সময়ত হোৱাইট পেকিংকেইটাক মই পানী দিছিলোঁ, ইয়াত ড্ৰিংকাৰত পানী দিছিলোঁ। পানীবিলাক গোটাই পেলাই মানে তিতি গ'ল। ইহঁতো তিতিলে আৰু ঠাইখিনিও তিতিলে। এতিয়া কাৰেণ্টৰ লাইটত অকণমান তাপ ল'ব সিহঁতে, ঠাণ্ডা লাগিছে পোৱালিকেইটাৰ। পানী বেছিকৈ দিলে এনেকুৱাই কৰে, পানীবোৰ পেলাই খায়ো সিহঁতে, আৰু বেছিকৈ পানী পেলালে ঠাইখিনি লেতেৰা হয়। সিহঁতেও মানে ঠাণ্ডা পায়, কষ্ট হয় সিহঁতৰ। কাৰেণ্ট নাথাকিলেতো পানী দিব নালাগে, একদম দিব নালাগে, কমকৈ খুৱাব লাগে, তাতে থৈ দিব নালাগে, ড্ৰিংকাৰটো উঠাই লৈ আহিব লাগে। যিমান মানে সিহঁতক শুকানকৈ ৰাখিব, সিমান মানে ভাল, মৰ্টেলিটিৰ হাৰটো কমি থাকে। বলকচোন এইবাৰ মেচিনটোত চাওঁ আৰু কি হৈ আছে। মেচিনটোত মই প্ৰথমতে খুলি চালোঁ, তাৰপিছত দেখিলোঁ যে পোৱালি এটা জগিব, ফাটি আছে। তাৰপিছত ভাবিলোঁ মই লাইভ কৰিম, মোবাইলটো ভিতৰত থৈ ভিডিঅ' বনাই দিলোঁ। ভিডিঅ' বনাই থাকোঁতেই চাওকচোন, পোৱালি এটা আহি ডিষ্টাৰ্ব দি দিলে। তাৰপিছত মই ভাবিলোঁ আৰু ভিডিঅ' নবনাওঁ, পাছত এনেই দেখাই দিম। তাৰপাছত যেতিয়া মই পিছত ঢাকনিখন চুলি চালোঁ, এইটো দেখিছিলোঁ পোৱালিটো জগিলে যি, সেইটো মানে এইটোত লাইভ দেখাম বুলি ভাবিছিলোঁ, কিন্তু সেই সময়ত নোৱাৰিলোঁ। তাৰপাছত পোৱালিটো জগিলে, এইটো পোৱালি ডাঙৰ পোৱালি, পোৱালিটো ভালেই। আৰু কাষৰটো দেখিছেনে, সেইটোতো মানে সেইটোতো জগিব, ঠোঁটটো ওলাই আছে, সেইটোতো আছে। প্ৰায় ওলাব দিয়ক, 6-7টামান ওলাব ৰাতিৰ ভিতৰত। এইটো এটা অলপ পাছতে জগিব, এইটো অলপ ছাইড কৰি দিব, তেনেহ'লে ওলাব নিদিব। তাত থাকি দিওঁ, বঢ়িয়া। এইটো প্ৰায় 10-15 মিনিট পিছত ওলাব। এইটো বাদ বাকী আছে কেইটামান, ৰাতি ওলাব সেইখিনি। চাওকচোন পোৱালি, কণীবিলাকো সিহঁতে টানি লৈ যায়, চাওক।
পোৱালিবিলাক এই মানে অহাকালিলৈ চাওঁ, অহাকালি উলিয়াই দিম মই। আৰু বাদ বাকী ৰাতিপুৱা মই ভিডিঅ' বনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনি। কেইটা পোৱালি ওলায়, কিমান ওলায়। মই আগতে এটা ভিডিঅ' দিছিলোঁ, 80% ৰিজাল্ট আহিব বুলি কৈছিলোঁ। চাওঁ এতিয়া কি হয়, কাৰেণ্টটো বহুত খেলি মেলি কৰিলে। যোৱাকালিতো ধুমুহাই গ'ল, ৰাতি লাইন কাৰেণ্ট নাছিলে। চাওঁ কি হয়, অহাকালি ছানডে আছে, মই ভিডিঅ'টো ভালদৰে বনাম, আপোনালোকক দিম। আজি ৰবিবাৰ, আজি মই ৰাতিপুৱা উঠি দেখা পালোঁ যে কাৰেণ্ট নাই। কাৰেণ্ট নাই মানে হোৱাইট পেকিংকেইটা একদম ঠাণ্ডাত কঁপি আছে। তাৰপিছত মই ভাবিলোঁ কি পোৱালিকেইটা বাহিৰত যিহেতু জুই ধৰা আছে আমাৰ, বাহিৰত পোৱালিকেইটা আনিলোঁ, আনি জুইৰ ওচৰত এনেকৈ থৈ মানে সিহঁতক তাপ ল'ব দিলোঁ। তাৰপিছত ভালেখিনি সময় 1 ঘণ্টা 1.5 ঘণ্টামান সময় কাৰেণ্ট নাই, সিহঁতক মই তাত দিলোঁ। তাৰ পৰা মই যেতিয়া ৰ'দ পৰিলে, ৰ'দত দিলোঁ সিহঁতকো। তাৰপাছতে পোৱালিকেইটাৰ অলপ ঠাণ্ডা কমিল, এতিয়া প্ৰায় ভালেই আছে পোৱালিকেইটা। এই জুই দিয়াৰ পিছতহে মানে অকণমান ভাল পালে, এতিয়া ঠিকেই আছে দিয়ক পোৱালিকেইটা। তাৰপাছত কাৰেণ্ট নোহোৱাৰ পাছত মই ইনকিউবেটৰটোৰ ভিতৰত চালোঁ, ইনকিউবেটৰৰ ভিতৰত দেখিলোঁ যে পোৱালি ভালেখিনিয়ে জগিলে। চাওকচোন পোৱালি কি সুন্দৰ সুন্দৰ পোৱালি হৈছে, বহুতখিনি জগিলে পোৱালি, ভালেই লাগিল। গোটেইখিনি প্ৰায় জগিলে বুলি ক'ব পাৰিম। সন্ধিয়ালৈ আৰু ভালে ক'ব। এইটোও চাওকচোন, এইটো এটা বেলেগ কালাৰফুল হৈ গ'ল, এইটো লোকেল হ'ব চাগে। এইটোত ফাটিছে কণীত, এইটো পোৱালি ওলাব, অলপ পাছত ওলাব, বাকীখিনি ওলাব দিয়ক। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ।